নমস্কাৰ, মই পংকজ তৰুণ আৰু আপুনি চাবলৈ লৈছে পূৰ্বত অসমীয়া। ছ'চিয়েল মিডিয়াৰ শক্তি সকলোৱে জানে, তাৰ পজিটিভ ইম্পেক্টো আছে, নিগেটিভ ইম্পেক্টো আছে। প্ৰায় 3 বছৰ আগতে ছ'চিয়েল মিডিয়াত এটা গান গায়, এন্ধাৰৰ মাজত এগৰাকী মহিলাই তেওঁ সুললিত কণ্ঠেৰে এটা গান গাই ভাইৰেল হৈ পৰিছিল। সামাজিক মাধ্যমত সেই গীতটোৱে তেওঁক এটা পৰিচয় প্ৰদান কৰিছিল আৰু সেই পৰিচয় আজি এক বিশেষ ৰূপ ধাৰণ কৰিছে। তেওঁ ওচৰলৈ নিতৌ সাংবাদিক, ইউটিউবাৰ সাক্ষাৎকাৰ গ্ৰহণ কৰিবলৈ আহে, তেখেতৰ গীত শুনিবলৈ আহে, বহু মঞ্চত তেখেতক আমন্ত্ৰণ জনোৱা হয়। জুবিন গাৰ্গৰ নিচিনা কণ্ঠশিল্পীৰ সৈতে তেখেতে গান গোৱাৰ সুযোগ লাভ কৰিছে। এটা সুপৰিচিত নাম, সকলোৱে তেওঁক ভালদৰে চিনি পায়। তেখেতৰ ওচৰলৈ 2 বছৰমান আগতে ময়ো আহিছিলোঁ, এটা ইণ্টাৰভিউ লৈছিলোঁ, কিন্তু আকৌ আজি আহিছোঁ তেখেতৰ ওচৰলৈ। সেয়া সুনিতা পাটৰ বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ। কিন্তু দৰ্শকক মই এটা কথা কৈ থওঁ, আজি ইণ্টাৰভিউটো কিছু ব্যতিক্ৰম কৰিবলৈ আমি চেষ্টা কৰিম। মানে পৰাপক্ষত আমি চেষ্টা কৰিম যে আনে আপোনাক নুসুধা বা আপুনি আনৰ আগত ব্যক্ত নকৰা আপোনাৰ জীৱনৰ অধ্যায় আমাৰ আগত ব্যক্ত কৰিব, আমি সেইখিনি বিচাৰিম। গান আপোনাৰ সকলোৱে শুনিছে, গান আপোনাৰ সকলোৱে ভাল পায়, আপোনাৰ কণ্ঠ পৰিচিত সকলোৰে বাবে। গতিকে গানৰ কথা আমি পিছত পাতিম। প্ৰথমতে আপোনাক সুধিব বিচাৰিছোঁ, আপোনাৰ প্ৰেম কেতিয়া হৈছিল? প্ৰথম প্ৰেম কেতিয়া হৈছিল? প্ৰেমৰ কথা ক'লে 2010 চন আছিল নেকি তেতিয়া আৰু অংকীয়া নাট এখন কৰিছিলোঁ যি মানুহজনৰ লগত, আৰু তেতিয়া সেই নাটকখন কৰাৰ পিছতে আমাৰ ভাল লাগি গ'ল আৰু তেনেকুৱাই হৈছিলগৈ। মানে ইয়াত বিয়াৰ আগতে? বিয়াৰ আগতে। তাৰপিছত মই 11 চনত বিয়া সোমাইছোঁ। প্ৰস্তাৱ কোনে দিছিলে? প্ৰেম প্ৰস্তাৱ কোনে দিছিলে? প্ৰথমে মানুহজনে দিছে, মই দিয়া নাছিলোঁ, মানুহজনে দিছিলে। মানে নাটকে আপোনালোকক সেই নাটকখনতে দেখা দেখি হ'লো, আগতে দেখাও নাছিলোঁ, সেই তেনেকুৱাতে হৈ গ'ল আৰু। ঘৰত তেখেতে ক'ব গৈছিল নে, দাদাই ক'বলৈ গৈছিল নে? পিছত যেতিয়া কথাটো এনেকে আগবঢ়া দেখি আমাৰ ডাঙৰ দাদাই মাতি লৈ গ'ল, বোলে এনেকুৱা এটা কথা হৈ আছে, হয় নে নহয়? পিছত সোধাৰ পিছত কৈ দিল হয় যে। এইখিনি সময়ত আৰু এটা কথা, 2010 চন বুলি ক'লে ধৰক সেইটো সময়ত মোবাইলৰ বেছি প্ৰচলন নাছিল। তেতিয়া নাই, হয়। কাৰণ সেইটো সময়ত চিঠি আদান প্ৰদান খুব চলিছিল, প্ৰেমিক প্ৰেমিকাৰ। চিঠিও দিয়া নাছিল, আমাৰ ঘৰলৈ যায়। তাৰমানে তেতিয়া আৰু এইখন গাঁৱত কাৰেণ্টটো দিয়া নাছিল। তেতিয়া কাৰেণ্টটো যেতিয়া নাছিল, আমাৰ ঘৰত আছিল, তাৰমানে মোবাইল চাৰ্জ দিবলৈ যায়, এনেকেই তাৰমানে অহা যোৱাটো হয় আৰু ওচৰতে বজাৰ কৰিবলৈ যায়। আমাৰ সেইখিনি আৰু ইমান দূৰ নহয় যেতিয়া, মানে মোবাইল চাৰ্জ দিয়া চলে। তাৰমানে চাৰিআলি বুলি ক'লে আমাৰ গাঁওখনে হৈ গৈ, গোটেই এইখন গাঁও মানুহ আমাৰ গাঁৱতে বজাৰ পাতি হৈ গৈ গোটেই। এই প্ৰেম বুলি ক'লে, আৰু এই যিটো নতুন বছৰ আহি আছে আৰু কেইটামান দিন বাকী মাজতে, আগতে কি হয়, প্ৰেম বুলি ক'লে প্ৰেমিক প্ৰেমিকা বন্ধু বান্ধৱীৰ মাজত সেই গ্ৰিটিংছ কাৰ্ডৰ যিটো মানে আদান প্ৰদান আছিলে, আজিকালি নোহোৱা হৈ গ'ল। কিন্তু আপুনি লাভ কৰিছিল নে নাই দাদাৰ পৰা? নাই, আমাৰ হেৰিটো তেতিয়া এইবিলাক ইমান হেৰিয়ে কৰা নাছিলো, আৰু কম সময় চলিছিল চাগে। 2011 চনত বিয়া হৈছো। পৰিয়ালৰ সন্মতি জনাইছিল? পৰিয়ালৰ সন্মতি জনাইছে, সেইটো কাৰণে। মানে সুনিতা পাটৰৰ তলে তলে মানে বেলেগ চতুৰ হয় দেই, প্ৰেমত পৰি বিয়া হোৱা মানুহ। তেখেতক দেখাত যিমান সৰল যেন আপোনালোকে দেখিছে, সিমান সৰল বুলি তেখেতক নাভাবিব ন, কথাটো কৈছো আৰু। নেক্সট সুধিব বিচাৰিছোঁ, আপুনি গান গায়, আপুনি বহুত ভাল ভাল গান আপোনাৰ এতিয়া ইউটিউবতো আছে, ভাল ভাল গানত কণ্ঠ দিছে। বলিউডৰ কোনোবা ছিংগাৰৰ লগত যদি আপুনি গীত গোৱাৰ সুযোগ পায়, কোনোবা এজন বিশিষ্ট কণ্ঠশিল্পীৰ লগত, বলিউডৰ, আমাৰ জলিউডৰ কথা নকওঁ, জলিউডৰ বিশিষ্টটো জুবিন গাৰ্গৰ লগত অলৰেডি আপুনি গালে, কাৰ লগত গীত গাব বিচাৰিব? মোৰ বলিউডৰ বুলি কওঁতে আৰু মোৰ আগৰ পৰাই বহুত ভাল লাগে উদিত নাৰায়ণ, এই তেনেকুৱা তাৰমানে আগতে সপোন আছিল বা এনেকুৱা ইমান ধুনীয়া গায়, মই খুব গাবলৈ চেষ্টা কৰোঁ। যেতিয়া উদিত নাৰায়ণ দাৰ লগত পৰা অলকা অগ্নি থাকে, তাৰমানে সেই গীত সোপাত মই অসমীয়া গীতত ইমান হেৰিয়ে কৰা নাছিলোঁ, হিন্দী গীত মই বেছি শুনো, যদিও মই ক'ব নাজানো বা ভাষাবিলাক হেৰি নহয়, হ'লেও মই সেইবিলাক শুনি খুব ভাল পাওঁ। তেতিয়া সপোন আছিল মই জানোচা এনেকে যদি গাবলৈ পাৰাহেঁতেন। উদিত বহুত ভাল লাগে মোৰ। আৰু যদি কোনোবা এগৰাকী অভিনেত্ৰীৰ কাৰণে, বলিউডৰ কোনোবা এগৰাকী অভিনেত্ৰীৰ কাৰণে আপুনি কণ্ঠ দিয়া সুযোগ পায়, কাৰ কাৰণে দিব?
আগতেতো ভাবিছিল, এতিয়া আকৌ মই ইমান সেইবিলাক নাচাওঁ যেতিয়া, এতিয়া ভাবিবলৈ সময় নাই। আগতে তথাপিও যেতিয়া কৰিশ্মা কাপুৰহঁতৰ চিনেমাবিলাক চাওঁ তেতিয়া ইমান ভাল লাগে, পাহা এনেকে কি গাই মই খুব গাবলৈ চেষ্টা কৰো, তাৰমানে তেনেকুৱা ধৰণৰ আৰু হেঁপাহ থাকে তাৰমানে। কৰিশ্মা কাপুৰৰ লগত কৰিশ্মা কাপুৰৰ বাবে আপুনি গীত গাব বিচাৰিছে? বৰ ধুনীয়া লাগে। আগতে ভাবো আৰু এতিয়া সেইবিলাক গ'ল, সেইবিলাক সপোন। আৰু এইখিনিতে যদি আকৌ সুধো আপোনাক যে কোনখন ছবি আপোনাৰ প্ৰিয়? এতিয়া ছবি বুলি কওঁতে বহুত ছবি চালো, গোটেইবিলাক ভালেই লাগে। আৰু কোনোবা এখন ধৰক খুব কান্দে, মই যিমানখিনি দেখিছো বা মই জানো মাইকী মানুহবিলাক, মহিলাবিলাক খুব ইমোচনেল হয়, পটককে কান্দে। যেতিয়া মই কৰিশ্মা কাপুৰ অনাৰীখন বেছি চাওঁ, আগতে ভাল লাগে। আৰু যেতিয়া বহুত সৰু বয়সত কৰা অকমান লাগে যে সেই চিনেমাবিলাক বেছি চাই ভাল পাওঁ। আৰু তাৰপিছত এই গ'ল, এতিয়া সেইবিলাক মনতে নপৰে। এতিয়া হিন্দী চিনেমাৰ বলিউড এইবিলাক চাবলৈ টাইমে নোহোৱা আগমে। আৰু মনত পৰা আৰু এটা কাৰণ আছে দেই, কাৰণ বাহিৰেও যদিও আজি এটা পৰিচয় লাভ কৰিছে, এটা ফেম লাভ কৰিছে, মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে বা মানুহে তেওঁক চিনি পায়, কিন্তু তাৰ মাজতো তেওঁ, আমি অলপ আগতে অন কেমেৰা নহয় অফ কেমেৰা আমি কথা পাতি আছিলোঁ, তেখেতে ধান দাবলৈ যায়, এতিয়া ঘৰৰ কাম চলি আছে তেখেতসকলৰ, ঘৰৰ কামতো তেওঁ ব্যস্ত হৈ আছে, গছ কটা কামত ব্যস্ত তেওঁ লাগি আছে ওচৰতে, মানে কিবা কিবি আৰু যা যোগাত ধৰা তেনেকুৱা। গতিকে যথেষ্ট ব্যস্ত মহিলা এগৰাকী তেওঁ যদিও কণ্ঠশিল্পী হিচাপে এতিয়া এটা পৰিচয় লাভ কৰিছে, তাৰ মাজতে গৃহিণী হিচাপেও তেওঁ সমানে দায়বদ্ধ আৰু সমানে তেওঁ ব্যস্ততা নিজৰ দায়িত্ব পালন কৰি আছে। আপোনাৰ খং উঠেনে বাৰু কেতিয়াবা? এনেই দেখাত হাঁহিমুখীয়া আপোনাক আমি যেতিয়া দেখিছোঁ, মই যেতিয়া আপোনাক লগ পাইছোঁ তেতিয়া আপোনাক হাঁহি থকা দেখিছোঁ, বা বেলেগ ইউটিউব চেনেলতে হওক বা সাক্ষাৎকাৰতে হওক আপোনাক হাঁহিটো মুখত লাগি থকা আপুনি দেখিছোৱে, আমি দেখিছোৱে, কিন্তু খং উঠেনে আপোনাৰ কেতিয়াবা? খং উঠে, বহুত খং আছে মোৰ, খং নোহোৱা নহয়। যেতিয়া তাৰমানে মই কিবা এটা কথা ভাবিলে সেই মোৰ কথাটোৰ লগত যদি বেলেগে সহযোগ নকৰে তেতিয়া অলপ খং উঠে। এতিয়া আৰু ল'ৰা ছোৱালীৰ লগত বেছি খং, বোলে ল'ৰাটোক পঢ়াব লাগে কিবা ক'ব, যেতিয়া মানুহজনে কয় নাই মই ইফালে যাওঁগৈ মোৰ ৰন্ধা বঢ়া কাম থাকিলে, তেতিয়া তাৰমানে খংটো বেছি উঠে। খুব বেয়াকে গালি পাৰি পাইছে নে কাৰোবাক কেতিয়াবা? খুব বেয়াকে, মানে খুব বেছি খং উঠিলে, খুব বেয়াকে গালি পাৰিলে, তাৰপিছত আপুনি নিজৰ বেলেগ মানুহৰ লগত আৰু তেনেকে মই লাগিও পোৱা নাই বা গালি দিও পোৱা নাই, খং কৰিও পোৱা নাই। ঘৰখিনিৰ লগতে নিজৰ মানুহজন আৰু ল'ৰা ছোৱালী কেইটা এইখিনিয়ে মোৰ খং কৰা মানুহ আৰু বাকী নাই। কেতিয়াবা গালি পাৰিছে নে নাই আপুনি? দাদাৰ লগতে হৈ থাকে আৰু অলপ অলপ, বেলেগ মানুহৰ লগত নহয়। হৰ ঘৰ কা কাহানী হয়, চব ঘৰতে এনেকুৱা হয়। আমাকো গালি পাৰে দেই, কৈ লাভ নাই। আৰু মানুহক আপুনি কিদৰে জাজ কৰে? মানে কিছুমানে মানুহৰ চকু চাই, কিছুমানে মানুহৰ আঙুলি চাই জাজ কৰে, আপুনি কিদৰে জাজ কৰে মানুহক? মানে ধৰক অচিনাকি মানুহ এজনক আপুনি প্ৰথম লগ পালে আপুনি কি ধৰণে জাজ কৰে? মানুহজন মই প্ৰথমে কথা বতৰা কেনেকে কৈছে, চাল চলন কি, এইবিলাক চাই লওঁ। তেনেকুৱাই আৰু ইমান হেৰি দি নাথাকোঁ মই যে নতুন মানুহ আহিলে এনেকে পটককে গুৰুত্ব এনেকে নহয়, আৰু পটককৈ মই ইমান হেৰি নকৰোঁ। তাৰপিছত কেইদিনমানৰ পিছত যদি ফোন চোন হেৰি কৰে তেতিয়াহে মই সেই মানুহজনক গুৰুত্ব দিওঁ। প্ৰথম তাৰমানে মোৰ ভাবোঁ এদিনীয়া আহিছে, কি বা মানুহ, পটককৈ ধৰিবও নোৱাৰি, তেনেকুৱা ধৰণৰ। কোনোবা এজন মানুহক আপোনাৰ বেয়া লাগিলে আপুনি মুখতে কৈ দিয়ে নে যে আপোনাক? নাই, মই তেনেকুৱা নকওঁ দেই, একদম বেয়া পালেও একদম মোৰ শেষাৰ কথা নাহে, পিছত লাগে পিছ দিয়াৰ পিছত ক'ম বা মানুহজন আজি এইটো স্বভাৱটো মই এনেকৈ বেয়া পালোঁ বা ভাল পালোঁ, আলোচনা কৰিব লগত বা তেনেকুৱা ধৰণৰ। এনেই ডাইৰেক্টলি মোৰ কোৱা সেইবিলাক স্বভাৱ নাই। যদি আপোনাক এটা নিৰ্জন নিপত আপোনাক থৈ দিয়া হয়, যাবলৈ দিয়া হয়, আৰু আপোনাক দুটা বস্তু লগত নিবলৈ আপোনাক অনুমতি দিয়া হয়, আপুনি যিকোনো দুটা বস্তু, হয়তো কিতাপ নিব পাৰে, মোবাইল নিব পাৰে, টিভিটো নিব পাৰে, বা আপোনাৰ গীটাৰখন বা আপুনি হাৰমনিয়ামখন, কিবা দুটা বস্তু আৰু মুঠতে, সেই দুটা বস্তু আপুনি কি লৈ যাব, কি ৰাখিব লগত? বিশেষকৈ মোৰ মোবাইলটো গীতখিনি শুনিবলৈ পাওঁ কাৰণে সেই বস্তুটো মোৰ বেছি প্ৰয়োজন হয়। অকলে থাকিলে মই মোবাইলটোকে হাতত লওঁ, বোলে মই গীত শুনি ভাল পাওঁ যেতিয়া, সেইটোৱে। আৰু বেছি ইমান একো কিবা কিবি চোৱা চখ নাই, এইবিলাক চিৰিয়েল টিৰিয়েল মোৰ, বাকী এই গীতৰ কাৰণে মোবাইলটো মোৰ কাষত থাকে আৰু তেনেকুৱাই। মানে মোবাইলটোতো আজিকালি সকলোৰে কাৰণে মানে এৰাব নোৱাৰা অংগ হৈ পৰিছে ন জীৱনৰ, আৰু বাইদেউৰ কাৰণে সেই মোবাইলটো এৰাব নোৱাৰা অংগ বুলি আজি গম পালোঁ বাৰু। কিন্তু স্মাৰ্টফোন কেতিয়া লৈছিল আপুনি প্ৰথমতে? মই এইখিনি সুধিছোঁ। এনেই ফোন মানে আগৰ পৰা থাকে এটা এবাৰ, মই যেতিয়াৰ পৰা মানুহজনৰ লগত চিনাকি হৈছোঁ তেতিয়াৰ পৰা এটা থাকেই।
তাৰপিছত এতিয়া মোৰ হেৰি যেতিয়া ভাইৰেল হৈছিলোঁ তেতিয়াহে আৰু মোৰ হাতত নিজস্ব বুলি বোলে এটা লৈছোঁ। এনে বাকী মই মোবাইলৰ এইবিলাক আজিলৈও ভালকৈ নাজানো। কাৰোবাক মেছেজ কৰিব লাগে কিবা যেনে কিবা এটা পঠিয়াব লাগে হোৱাটছএপত সেইটোহে অলপ শিকিছোঁ আৰু বাকী ফোনটো আহিলে ৰিচিভ কৰোঁ। আৰু গীতবিলাক কেনেকৈ উলিয়াই শুনিব লাগে সেইখিনিহে শিকি লৈছোঁ, বাকী মই একো আৰু শিকোৱা নাই। আজিলৈ ফেচবুকত কেনেকৈ কি কৰিব লাগে মই সেইবিলাক একো বুজি নাপাওঁ। মানুহৰ লগত আপোনাৰ যেতিয়া এটা পৰিচয় হ'ল, মানুহে যেতিয়া আপোনাক চিনি পোৱা হ'ল, তাৰপিছত আপুনি বহুত গীত গালে। যোৱা 2 বছৰত 3টা বছৰত আপুনি বহুত গীত গালে। আপোনাৰ ভাল লগা গীত কোনটো, যিটো গীত আপুনি ভাল পালে? মোৰ বেছি ভাল লগা হ'ল প্ৰথমে বাৰু জুবিন দাৰ লগত গালোঁ, সেই গীতটো বেছি ভাল লাগিল। তাৰপিছত আৰু বিকাশ পাটৰৰ কথাসুৰেদি এটা গাইছিলে পাখি লগা, মানে নিজৰ গীত বুলি কয়, সেইকেইটা বেছি ভাল লাগে। আৰু আপুনি গুণগুণাই দিয়কচোন কোনোবা এটা, যিহেতু এগৰাকী কণ্ঠশিল্পীৰ লগত আমি থিয় হৈ আছোঁ এতিয়া, গতিকে গীত নুশুনিলে আপোনালোকে আমাক বেয়া পাব, ক'ব মোৰ কিনো ইণ্টাৰভিউ হ'ল এইটো যে গীতেই নাই। গতিকে গীতটো শুনিমেই, আপোনাৰ ভাল লগা গীতটোৱে গুণগুণাই দিয়ক অকণমান। মোৰ জুবিন দাৰ লগত গোৱা এই গীতটোৱে বেছি ভাল লাগে। মোৰ আৰু চৰ্দি জ্বৰ হৈ আছে দেই, একদম গীতে গাবলৈ পৰা নাই। ইমান মৰম কিয়নো দিলা, ভৰি পৰিলে হিয়া, গভীৰ তোমাৰ ওঠৰ ভাষায়ে চেঁচা পেলাব দেহা। বৰ দীঘলীয়া কৰি থকা নাই আৰু অলপে গুণগুণাই দিছোঁ। বেকগ্ৰাউণ্ডতো আমাৰ চাউণ্ড এটা আহি আছে, গছ কাটি আছে। মই কৈছোঁহে আপোনালোকক, গছ কাটি আছে, বাইদেউতো ঘৰৰ কাম চলি আছে অকণমান, গতিকে গছ কাটি আছে, গতিকে অকণমান নইজ থাকিব। তাৰ কাৰণে আমি দুখিত আপোনালোকৰ ওচৰত। এতিয়া গীতটো আপুনি গায়, গীতৰ বাহিৰে আপোনাৰ ৰুচি কি? মানে ধৰক গীত গোৱাৰ বাহিৰেও আপুনি কি কৰি ভাল পায়? এটা কথা মই গম পাইছোঁ, আপুনি পথাৰত থাকি ভাল পায় বাৰু, সেইটোৰ বাহিৰে কথাটো সুধিছোঁ। সেইটো বাহিৰে আৰু তাঁতশালৰ কাপোৰ বৈ ভাল পাওঁ, আৰু যিবিলাক হাতৰ কাম গোঁঠা চিলাই এইবিলাক কৰি বেছি ভাল পাওঁ। মানে একেবাৰে খাটি অসমীয়া গাঁৱৰ মহিলা হয় সুনিতা পাটৰ, যদিও আজি পৰিচিত, আজি সকলোৰে পৰা সন্মান লাভ কৰিছে, মৰম ভাল পোৱা লাভ কৰিছে, কিন্তু একেবাৰে গাঁৱৰ চৰিত্ৰটো আছে। গাঁৱৰ মহিলাবিলাকে কাপোৰ বৈ ভাল পায়, পথাৰত গৈ ভাল পায়, আপুনি সেইখিনিয়ে ভাল পায়? সেইখিনিয়ে ভাল পাওঁ। মঞ্চত আপুনি গীত গালে, আপুনি পৰিচয় লাভ কৰাৰ পিছত, জনপ্ৰিয়তা লাভ কৰাৰ পিছত আপুনি মঞ্চত গীত গালে, কিন্তু মই আপোনাক সুধিব বিচাৰিছোঁ, হয়তো মই ভাবোঁ আপুনি একেলগে 1 লাখ দৰ্শকৰ সন্মুখত গীত গোৱা নাই। যদি আপুনি তেনেকুৱা 1 লাখ দৰ্শকৰ সন্মুখত গীত গোৱাৰ সুযোগ পায়, তেন্তে আপুনি কোনটো গীতেৰে আপোনাৰ অনুষ্ঠান আৰম্ভ কৰিব? ধৰক 5টা গীত গোৱাৰ কাৰণে আপোনাক সুযোগ এটা দিয়া হ'ল, 1 লাখ দৰ্শকৰ সন্মুখত বহি আছে, খুব মোবাইল লাইট চাইট জ্বলাই কিনে, কোনটো গীতেৰে আপুনি আপোনাৰ অনুষ্ঠানটো আৰম্ভ কৰিব? মই তেতিয়া প্ৰথমে এনেকুৱাকৈ গালোহেঁতেন, যিহেতু ভূপেন হাজৰিকাদেৱৰ গীতবিলাক ভাল লাগে, ভূপেন হাজৰিকাৰ গীতে মই আৰম্ভ কৰিলোহেঁতেন। কোনটো গীতে? বহুতকেইটা গীত আছে, আৰু ভূপেন হাজৰিকাৰ বহুতখিনি গীতে ভাল পাওঁ। তাৰ মাজত ধৰক আপোনাৰ ভাল লগা গীত এটা? ভাল মাজতে হেৰি শংকৰে সিঁচে নামৰ কঠীয়া, অকণমান গাই দিয়ক, এইটো এনেই মোৰ ভাল লাগে, বিৰাট ভাল গীতটো। তুমি অসমীয়া, তুমি নুবুজিলা, তোমাৰে অতীত ৰমীয়া, কমলাকান্ত লিখিছে কবিতা, তুমি অসমীয়া, তুমি নুবুজিলা, তোমাৰে অতীত ৰমীয়া। আমি শেষ কৰিম, কাৰণ বেকগ্ৰাউণ্ডত খুব বেছি নইজ আছে, খুব বেছি হুলস্থুল হৈ আছে। আচলতে আমি আকস্মিকভাৱে আহিছোঁ বাইদেউৰ ওচৰলৈ, গতিকে এনে পৰিস্থিতিৰ মাজতে আমি আমাৰ ভিডিঅ'টো শ্বুট কৰিব লগা হৈছে। আমি লাষ্ট কুৱেশ্যনটো আপোনাক সুধিছোঁ, আজিৰ পৰা 5 বছৰ পিছত আপুনি আপোনাক মানে কি হিচাপে চাব বিচাৰে? আজিৰ পৰা 5 বছৰ পিছত আপুনি আপোনাক
কোনটো স্থানত চাব বিচাৰে মানে মই চাব বিচৰা কথা কৈছে নেকি নিজকে আপুনি ধৰক অসমৰ খ্যাতি সম্পন্ন এগৰাকী কণ্ঠশিল্পী লগতে এগৰাকী ভাল গৃহিণী বা আজি যিদৰে আছে তেনেকৈ থাকিব বিচাৰে কিনো কম আৰু আমি ইমানবিলাক সপোন দেখিবলৈ নাযাওঁ আমি যিমানখিনি মানুহ তেনেকেই থাকিম আৰু মই সেইবিলাক বহুত দূৰলৈ ভাবিবলৈ নাযাওঁ মই এনেকৈ হ'ম তেনেকৈ হ'ম এনেকৈ যেনেকৈ আছোঁ তেনেকৈয়ে থাকি বেছি ভাল লাগে তেনেকুৱাই আৰু মানে আজি যিদৰে আছে ধৰক তেনেকুৱাই এইটোতো আপোনাৰ অনাকাংক্ষিত আছিল চাগে আপোনাৰ যিটো জনপ্ৰিয়তা আপুনি লাভ কৰিছে আপোনাৰ গীত অকস্মাত ভাইৰেল হৈ গৈছিলে বিকাশ পাটৰে ভাইৰেল কৰিছিলে নেকি আপোনাৰ গীত আৰু তাৰপিছত আপুনি অনাকাংক্ষিতভাৱে আপুনি জনপ্ৰিয়তা লাভ কৰিলে মানুহৰ মাজত এটা পৰিচয় লাভ কৰিলে তাৰপিছত অনুভৱখিনি আপুনি অকণমান চমুকৈ কওক শেষত অনুভৱখিনি এইটোৱে তাৰমানে এতিয়া ভাল লাগে বহুত হ'লেও যি ঠাইত গৈ নাপাইছিলোঁ সেই ঠাইত গৈছোঁ যিবিলাক মানুহ চিনি নাপাইছিলোঁ সেইবিলাক চিনি পাইছোঁ আগতেতো ষ্টুডিঅ' কি বস্তু মইতো একোৱে বুজি নাপাওঁ এতিয়া ষ্টুডিঅ'লৈ গৈ পাইছোঁ স্পীকাৰ যেনেকৈ গীত গাব লাগে তেনেকৈ গাবলৈ পাইছোঁ সেইখিনি আৰু মোৰ বহুত বহুত বেলেগ হৈ যোৱা যেন লাগে আৰু নিজকে মই যে এই বস্তুখিনি তথাপিও গম পালোঁ আগতে ভাবোঁ কেনেকৈ গীত গায় কেনেকৈ কি ৰেকৰ্ডিং হয় এইবিলাকতো একো বুজি পোৱা নাছিলোঁ এতিয়া সেইখিনি আৰু বিকাশ পাটলৈ বহুত বহুত ধন্যবাদ দিলোঁ যিহেতু এইখিনি ওচৰলৈ মই গৈ নাপাইছিলোঁ দৰ্শকক এইখিনিতে আমি জনাই থ'ব বিচাৰিছোঁ আমি অনুষ্ঠানটো ইমানতে সামৰিছোঁ বাৰু বাইদেউৰ লগত আমি বাইদেউক ধন্যবাদ জ্ঞাপন কৰিছোঁ কিন্তু তাৰ মাজতে এটা কথা আপোনালোকক কৈ থ'ব বিচাৰিছোঁ বাইদেউ যদিও পৰিচয় লাভ কৰিলে আজি যদিও মানুহৰ মাজত এটা চিনাকি নাম হৈ পৰিছে কিন্তু বাইদেউৰ সেই আৰ্থিক অৱস্থাটো কিন্তু সেই একেই আছে আগৰ দৰে আছে আজি সেই একেটা ঘৰ আজি মই 2 বছৰ 2.5 বছৰ আগতে আহি যিটো ঘৰ দেখিছিলোঁ যি ৰূপত দেখিছিলোঁ তেনেকেই দেখি আছোঁ আজিও বাইদেউক দেখিছোঁ আৰু সিমান বেছি বিশেষ একো পৰিৱৰ্তন হোৱা নাই খেতি বাইদেৱে আমি যেতিয়া অফ কেমেৰা কথা পাতি আছিলোঁ এনেই বহি যেতিয়া আমি কথা পাতি আছিলোঁ বাইদেৱে এটা কথা কৈছিল যে আমি খেতি কৰা মানুহ খেতি কৰি খাবই লাগিব গান আমাৰ কাৰণে এটা নিচাহে আমাৰ কাৰণে এটা হেঁপাহে আমি তাৰ পৰা আমি জীৱন নিৰ্বাহ কৰাৰ কথা আমি কেতিয়াও ভাবিবই নোৱাৰোঁ আমি কেৱল খেতি কৰি খোৱা মানুহ গতিকে আমি খেতি কৰি খাবই লাগিব আৰু এনে এগৰাকী মাটিৰ মানুহ আচলতে সঁচাকৈ যদি ছ'চিয়েল মিডিয়াৰ যিটো শক্তি সেই শক্তি সঁচাকৈ আপোনালোককো ধন্যবাদ জনাইছোঁ দৰ্শককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে হীৰা আপোনালোকে বুটলি তুলিছে সুনিতা পাটৰৰ নিচিনা এগৰাকী কণ্ঠশিল্পীক ইমান সুন্দৰ গীত গোৱা এগৰাকী মহিলাক আপোনালোকে এটা পৰিচয় প্ৰদান কৰিছে তাৰ কাৰণে আপোনালোককো ধন্যবাদ আৰু এই ভিডিঅ'টো চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিছে লাইক কৰিব আৰু যদি বিচাৰিছে তেন্তে শ্বেয়াৰ কৰিব ধন্যবাদ